Hello guys, good morning. অন্য দিনৰ নিচিনা মই আজি ডিউটি আৰম্ভ হৈ গ'ল আকৌ সো আজি দেখম মানখাম আজি তো এটা নতুন ভিডিঅ' আজি সম্পূৰ্ণ নতুন ভিডিঅ' মোৰ ৰাস্তাৰ কামৰ আজি ভিডিঅ' দেখাম আৰু সো চাই থাকক আপোনালোক সকলোৱে ইহঁতে খুঁটি মাৰি আছে আমাৰ মুকিমে আমাৰ টেপ উঠাই আছে খুঁটিৰ পৰা আৰু ই আমাৰ খুঁটি মাৰি আছে একদম এই খুঁটি কেইটা ঢিলা হৈ আছে না তো আমাৰ গাড়ী আহিয়ে গ'ল ডাব্লিউএমৰ গাড়ী আহিয়ে গ'ল আমাৰ একেলগে আহি গ'ল সব গাড়ী হৈছে আৰু এটা 12 বাজিল আৰু আৰু বৰ্তমান আমাৰ বেড ফাইনেল পজিশনত আহি পাইছে তো আমাৰ বেড বিলাক মানে এনে নৰমালি যিবিলাক সৰু সৰু ৰাস্তা থাকে 3.75 5.5 সেইবিলাক ৰাস্তাত মানে কি হয় যিবিলাক গাঁৱলীয়া ৰাস্তা আৰু তাত মানে ইমান মেটেলৰ মানে হে নাথাকে মানে লেভেলিং নাথাকে আৰু এটা জাষ্ট থিকনেস চাই কিনে পেলাই আৰু 100 mm হওক 150 mm হওক এনেকুৱা আৰু ইয়াতে কিন্তু আমাৰ ইয়াত পুৰা মানে ইয়াত পুৰা একুৰেট হ'ব লাগিব পুৰা 0 হ'ব লাগিব চেণ্টাৰত পুৰা যিমান থিকনেস ইয়াতো সিমান থিকনেস হ'ব লাগিব টো লাইনত মানে সাইডত সো পুৰা 0 হ'ব লাগিব তাৰ কাৰণে আমাৰ লেভেলটো অলপ বেলেগ টাইপত চেক কৰা হয় ইয়াতে আৰু আমাৰ এই খুঁটিবিলাক মাৰা আছে 15 মিটাৰৰ মূৰে মূৰে খুঁটিবিলাক 15 মিটাৰৰ মূৰে মূৰে মাৰা আছে তাত লেভেল দিয়া হৈছে অটো লেভেল মেচিনেৰে লেভেল দিয়া হৈছে আৰু এটা লেভেল চেক কৰি আহি আছে পুৰা এটো হৈছে ইঞ্জিনিয়াৰ আৰু লগত এই দুটা হেল্পাৰ এফালে আমাৰ ইছলাম গ্ৰেডাৰ চলাই আছে পুৰা 0 হ'ব লাগিব মানে পুৰা স্কেল মাৰি চাই আছে পুৰা 0 হ'ব লাগিব তো তাৰ কাৰণে এই মুখ দেখাব লাজ পাই আছে মাস্ক মাৰি লৈছে মানে কাটিং আছে 40 কাটিং মানে এটো সিগন্যাল দিছে আমাৰ ইছলাম ভাই আছে এই গাড়ীত ইছলাম হুসেন বহি আছে আৰু পুৰা ইফালে সিগন্যাল দি আছে এই পুৰা কাটিং ইয়াত ৰাতিপুৱা আমাৰ আৰম্ভ হৈ গ'ল সাৰ্ভেৰ কাম বেডটো কমপ্লিট কৰিম এতিয়া আমি সো কালি আধৰুৱা হৈ গৈছিলে বেডটো আজি বেডটো কমপ্লিট কৰিম আৰু এইখন হৈছে আমাৰ FRL চিট WMM টপ মানে দি আছে তো WMM টপ লেয়াৰৰ এইটো লেভেল চিট হয় এইটো আমি ওলাই লৈছো আৰু বহিত মানে বাকি তাত BM এটা আছে BM-টোৰ পৰা মানে আমি সেই ৰিডিং বেক সাইড লৈ কিনে এতিয়া আমি HI ওলাই লৈ FR পৰা মাইনাস কৰিলে আমি পাই যাম ভ্যালুটো আৰু সেই হিচাপত আমি বেডটো বনাই যাম আৰু এইটো ধৰি আছে আৰু দেখুৱাই দিম সেই হিচাপত লেভেলত টেপ মাৰিব আৰু মই অটো লেভেল মেচিনেদি ভালকে এটা আমি খুঁটিগিলাত লেভেল দি আছো এই অটো লেভেল মেচিনেদি আৰু খুঁটিগিলাত লেভেল দি কিনে পুৰা সব যিমান খুঁটি আছে সবতে লেভেল দিম আৰু সেই লেভেল মতে আমি পিছত ৰচি মাৰি কিনে আমি চেক কৰি গুচি যাম আৰু এনেকৈ আমাৰ বেডটো ফাইনেল হৈ যাব ফিনিশিং মাৰি আছে তো ফিনিশিং শেষ হ'বই আৰু মানে কাম ये हमारा इंजीनियर है कुछ बोलिए उड़ीसा से आया हुआ है इंजीनियर है আজি তাক কাম কৰিব দিছো আৰু মানে কি কৰি আছে নহলে উপায় নাই আৰু মই ভিডিঅ'টো নহলে ভাবছিলো আজি দেখাম বুলি ইমান দেখাব পৰা নাই আজি দেখাইছো এইকাৰণে পুৰা কাম চলি আছে আৰু বৰ্তমান ফিনিশিং লেভেলত আহি আছে পুৰা ফিনিশিং মাৰি আছে গতিকে আমাৰ এতিয়া বেড ফাইনেল হৈ গ'ল
এতিয়া ৰলিং মাৰি আছে পুৰা ৰলিং কৰা হোৱাৰ পিছত পানী মাৰি আৰু ৰলিং কৰিম আৰু বেড ফাইনেল তাৰপিছত আমাৰ পুৰা বেড ফাইনেল পজিশ্যন পুৰা একদম টেনশ্যন নাই ইয়াৰ ওপৰত পুৰা ডিবিএম হৈ যাব ভিটামিন পৰিব তাৰপিছত বেড যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইব এটা লাইক এটা কমেণ্ট মোক আৰু আগলৈ ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ দিব চ' আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ ধন্যবাদ সকলোৱে ভালে থাকক